আৰু মোৰ লগত আৰু এজনী ছোৱালী আছে তাই হৈছে নিকিতা বৰা নিকিতা দাস নিকিতা দাস নিকিতা বৰা সকল আজি এটা নতুন ভিডিঅ' লৈ মই নিবেদিতাই আপোনালোকৰ ওচৰত আহিছোঁ। আজি বতৰটো বহুত ঠাণ্ডা, সেইকাৰণে আমি ভাবিলোঁ মাংসকে খাওঁ বুলি। আৰু মোৰ লগত আৰু এজনী ছোৱালী আছে তাই হৈছে নিকিতা বৰা নিকিতা দাস নিকিতা দাস নিকিতা বৰা আৰু ভিডিঅ'টো চাই থাকক, কি দেখাব পাৰোঁ আপোনালোকে। ধন্যবাদ। আছে মাংসত বনাই আছে জুইত। আজি আমি জুইত দিয়া জালুক আৰু ব্ৰইলাৰ মাংস খাম। এয়া নিকিতা বৰাই বনাই আছে। নিকিতা বা আমাৰ এয়া আলু ফ্ৰাই হৈ গৈছে আৰু মাংস তেলত দিয়া হোৱাই নাই আৰু বনাই আছে। পিঁয়াজটো মানে আমাৰ আৰু ৰঙা হ'বলৈ কাৰণে ৰখি আছে। ৰঙা হৈ গ'লে মানে তেতিয়া এয়া আমাৰ যোগাৰ দিয়া মানুহগৰাকী এয়া ৰখি আছে। কিনো কৰি আছে জানো তেওঁ চাই এয়া আমাৰ মছলা ৰেডি হৈ আছে আৰু কেৰাহীত পেলালেই হ'ব। লৰা নকটা কৰি আছে। আমাৰ কেৰাচিন তেল কিহত থাকে জানেনে? চাগে চিনি পাইছে বটলটো কিছুমানে। এইটোতে থাকে আৰু ইয়াতে ৰখা হৈছে ইয়াক। ঘৰলৈ আলহী এগৰাকী আহিছে বহুত দূৰৰ। তাই বোলে আজি জালুক আৰু মাংস দি খাবলৈ মন গ'ল। মই বেলেগ আমি মানে প্লেনটো বেলেগ বনাইছিলোঁ, কিন্তু লাষ্টত গৈ তাই জালুক খাম আৰু জালুক খাব লগা ঠাণ্ডাটো বহুত পৰিছে ন, সেইকাৰণে জালুক খাম বুলি ক'লোঁ। আৰু আলহীগৰাকী নিশ্চয় চিনি পায় আৰু চেলিব্ৰিটি মই একদম জগতত ফেমাছ। সিজি আছে, কিন্তু ৰান্ধনীয়ে গম পোৱা নাই জুইটো যেন বহুত হৈ গৈছে। মই নিজে কমাবলৈ কৈছোঁ তাইক মানে মিছা কথাখিনি কোৱা অকণমান নিজে চিঠাইতে পাতিম। এয়া মাংসটো বনি আছে আৰু আলু দিবলৈ বাকী আছে। এই জুই জ্বলিছেই, মাংসটো জ্বলিব এণ্ড বাহিৰতো জ্বলি আছে। আমাৰ মছলা এড কৰা হৈছে, বহুতখিনি মছলা দি দিছোঁ দেই। অলপ মছলাটো কমাই খাবি, কিয়নো তোৰ মুখখনত একদম পিম্পলছে ভৰি গৈছে। শেষত আমাৰ মাংস ৰেডি হ'ল আৰু আমি এতিয়া খাবলৈ লৈছোঁ। এয়া খাব লৈছোঁ আৰু আলহীজনীয়ে লাজ কৰিছে মানে। আমি ভাত চাত খাই আজৰি হ'লোঁ আৰু আজি এইক ৰখাইছোঁ মানে আমাৰ ঘৰত থাকিবৰ কাৰণে। তাই আজি আমাৰ ঘৰত থাকি দিব আৰু তাৰপিছত কাইলৈ তাই কলেজো আছে, মোৰো কিছুমান কাম আছে। তাৰপিছত এতিয়া আমি আৰু শুব লৈছোঁ। আৰু মোৰ আজি ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব সকলোৱে। ধন্যবাদ, থেংক ইউ।